অতীজৰে পৰা প্ৰকৃতি আৰু মানৱ জাতিৰ মাজত আছে এক নিবিড় সম্পৰ্ক। ধৰিত্ৰীৰ বুকুত অংকুৰিত হোৱা সপোনৰ সোণগুটিয়ে সোণালী বৰণ ধৰি ভঁৰাল শুৱনি কৰালৈ এই সুদীৰ্ঘ যাত্ৰাৰ আঁৰত আছে এক মিঠা অপেক্ষা। তাৰে আলমত শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম অপেক্ষা। হিমনাত সপোন প্ৰাপ্তি, ৰূহ বাস্তৱত পথাৰত অংকিত অলেখ আহ্বান। সেউজৰ বাবে অপেক্ষা মৌচুমীৰ বদান্যতালৈ। ৰ'দ উপেক্ষী সিহঁত আগবাঢ়িছে, পাহৱাল বাহুত জিলিকিছে অন্তহীন বাসনাৰ ঘাম কণা। শিল কঠিন বক্ষত নাঙলৰে সপোন ৰচিছে, দূৰৈত শুনিছে বাদলৰ মিঠা অনুৰণন। উদ্যত হৈছে আশাৰ বৰষুণত প্ৰাণ পোৱা ঘৰ্মাক্ত হাতবোৰ কঠীয়া সিঁচিবলৈ। কঠীয়ায়ো যেন কৈছে আশা ভৰা ধূলিয়ৰিতে জিৰাম কলিয়াই অমৃত বৰষা ক্ষণলৈ। ধন্যবাদ।